হয়, আশাকৰ্মীৰ বিভিন্ন দাবীৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাৰ যি লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে এই স্বাস্থ্য কেন্দ্ৰ চৌহদ উত্তাল হোৱা পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ শ্লোগান দিয়া পৰিলক্ষিত হৈছে। তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। মোৰ সতীৰ্থ সাংবাদিক আকৰাম খানে দেখুৱাব যে এয়া লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দৃশ্য। বিভিন্ন ধৰণৰ শ্লোগান দিয়া পৰিলক্ষিত হৈছে। বিভিন্ন দাবীত প্ৰায় শতাধিক আশাকৰ্মীয়ে কিন্তু তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। পুনে তেওঁলোকৰ ওচৰলৈ যাম আৰু তেওঁলোকে কিয় এই আন্দোলন হাতত লৈছে সেই কথা আমি জানিবলৈ চেষ্টা কৰিম। আপোনালোকে কিহৰ কাৰণে এই আন্দোলন হাতত লৈছে? আমি আশাকৰ্মী, আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক আশাকৰ্মী হিচাপে 2006 চনত নিযুক্ত দিছিল আৰু আমাৰ অসম চৰকাৰে দিয়া কামখিনি আমি যথাযথভাৱে পালন কৰি আছোঁ। আজি আমি COVID-19ত ইমান কষ্ট কৰি কাম কৰিছোঁ, সেইখিনি টকা আমাক মোকলাই দিয়া নাই। আমি ভাবোঁ আমি যেনেকৈ কষ্ট কৰোঁ আমাৰ কষ্ট কৰা টকাখিনি আমাক নিয়মিত। কিমান দিনৰ পৰা আপোনালোকে পইচা পোৱা নাই? আমি COVID-19ৰ কাম কৰাৰ পিছত মাত্ৰ একবাৰ 3000 টকা পাইছোঁ আৰু টকা পোৱা নাই। বাইদেউ কি দাবী আপোনালোকৰ? আমাৰ দাবী, আমাৰ মাহত আমাক 3000 কৰি টকা দিয়াৰ দাবী কথা আছিল। চৰকাৰে দিবা খুজিছিল, কিন্তু এই টকাটো আমাক মাহত 2000 কৰিহে দিয়ে, 1000 টকা আমাক নিদিয়ে। 1000 টকা খুজিলে কয় কামৰ বিনিময়ত পাবা। আমিতো সকলো কামেই কৰোঁ, কোনো কামতো আমাৰ বাদ নাই। এই 2000 টকা দিয়া নিয়মিতভাৱে প্ৰতি মাহে আশাকৰ্মীসকলে দায়িত্বক্ৰমৰ প্ৰতি লক্ষ্য কৰি পৰিসৰীৰ সলনি অন্য চৰকাৰী চাকৰিয়ালসকলৰ দৰে দৰমহা দি অন্য সা সুবিধাৰ ব্যৱস্থা কৰি দিব লাগে। কিমান দিনৰ পৰা আপোনালোকে এই পইচাখিনি পোৱা নাই? যেতিয়াৰ পৰাই মানে আমাৰ টকাটো দি আছে, 3000 টকা আমাক দিবা বুলি কৈছে, তেতিয়াৰ পৰা আমি ফুল টকাখিনি পোৱা নাই। আপোনালোকে বিভাগক জনাইছিল নে? জনাইছোঁ, আমাক দিয়া নাই। সিহঁতে কয় আপোনালোকে পাই আছে তো, কামৰ বিনিময়ত টকাখিনি পাব আপোনালোকে। আৰু আমি আশাকৰ্মীসকলে স্বাস্থ্যকেন্দ্ৰত ANM কৰ্মীৰ কাৰ্যালয়ৰ সকলো কাম কৰাৰ লগতে গৰ্ভৱতী প্ৰসূতিৰ প্ৰতি গুৰুত্ব দিয়াৰ লগতে চৰকাৰীভাৱে দিয়া সকলো প্ৰকাৰ পৰীক্ষা নিৰীক্ষা আৰু ছাৰ্ভেৰ যিখিনি টকা পাব লাগে পোৱাৰ ব্যৱস্থা কৰিব লাগে। আশাকৰ্মীৰ কাম আৰু ANMৰ কাম পৃথক পৃথক এখন তালিকা হ'ব লাগে। হয়, নিশ্চয় এনেধৰণে দেখা গৈছে যে আশাকৰ্মীসকলে তেওঁলোকৰ যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিবলৈ লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈছে আৰু তেওঁলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ যি নিজৰ প্ৰাপ্য মজুৰি সেই ধন আদায়ৰ দাবীত কিন্তু আজি এই আন্দোলন কৰা পৰিলক্ষিত হৈছে। কেমেৰাত আকৰাম খানৰ সৈতে মই ৰফিকুল ইছলাম, DI News Plus, লক্ষীপুৰ।